গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল ডিজে ইউনিভার্স। আজি আমি গৈছোঁ সোণাৰী মানে নতুন হল এটা খুলিছে। নতুন হলটো মানে ক'ত আছে সেইটো গম নাপাওঁ। ৰাতি টিকেট 7:45 আছে। বিক্ৰম চিনেমাখন দিব ডিম্পু বৰুৱা য'ত আহিছিলে তাতে চাব গৈ আছোঁ। কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো। অলপ দূৰমান যোৱাৰ পাছত আমাৰ কাকা হয়। হেলমেটটো দিছে, এইটো খপৰা চপৰা নাই, এইটো কোমোৰা হেলমেট বুলি কয়। নাই, থেংক ইউ, ধন্যবাদ হেলমেটটো দিয়াৰ কাৰণে। হেলমেট এঠি লাগি গ'ল। তো গাইছ আমি ফাইনেলি বিচাৰি চিনেমা হলটো পালোঁ। সোণাৰীৰ কল্পনা কি হোটেল কি নাম দিছে, কল্পনা হিৰ' বুলি আছে নামটো চিনেমা হলটো। আজি প্ৰথম শ্ব' চাম। এইটো পূৰা ধমাকাদাৰ ফিল্ম চাব ওলাই আহিছোঁ। আজি ঘৰৰ পৰা পলাই আহিছোঁ। আজি যোৱা কেইদিনৰ আগত ডিম্পু বৰুৱা ইয়াতে আহিছিলে। ডিম্পু দা অহাৰ কাৰণে আমি ইয়াতে আহিছোঁ। আমাৰ নহ'লে মৰাণ চিনেমা হলটো অলপ ওচৰ হয় বাৰু, ইয়াত আহিছোঁ ডিম্পু দা অহাৰ কাৰণে। ডিম্পু দাই যেতিয়া প্ৰমোট কৰিছে হলটো ভালে হ'ব। চিনেমাৰ কোৱালিটি কেনেকুৱা চব আপোনালোকক জনাম। চাই থাকিব ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ এয়া হৈছে আমাৰ চিনেমাৰ টিকেট। এইটো কল্পনা চিনে হল বুলি লিখা আছে সোণাৰী। তো গাইছ এতিয়া আমি মানে চিনেমা এতিয়া ষ্টাৰ্ট হ'বলৈ 45 মিনিট বাকী আছে। সেইকাৰণে কিবা খাবলৈ বুলি এইফালে আহিলোঁ আৰু ভোক লাগি আছে। ডাইৰেক্ট পলাই আহিছোঁ, ঘৰত একো নোখোৱাকৈ আহিছোঁ। এইটো চাওক, মটৰ খাইছোঁ আৰু এইটো মাউণ্টেইন ডিউ লৈ আহিছে। একদম পূৰা টোপানি উঠাব। এইটো পূৰা এতিয়া খাই ল'ম। তোৰ ওচৰতে আছে। বহুত জ্বলা আছে। তো গাইছ আমাৰ অলমষ্ট টাইম হৈ গৈছে চিনেমা চোৱাৰ। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ইমান ধুনীয়াকৈ আছে ইয়াত, একদম মজাকৈ পূৰা গোটেই চাউণ্ড প্ৰুফ মানে চাউণ্ড প্ৰুফে বনাইছে চাগে হলটো। ভিতৰত মানে চাউণ্ড মানে ভিতৰৰ চাউণ্ড বাহিৰলৈ নোলায় আৰু একদম ধুনীয়াকৈ খটখটিত উঠি আছোঁ এতিয়া। এইটো পালোঁ আৰু এইফালে মানুহবোৰে বহি আছে আগৰ পৰাই চিনেমা চাবৰ কাৰণে। আৰু সেইফালে আৰু এইটো কি বনাইছে মজাকৈ একদম একুৰিয়াম টাইপৰ কিবা বনাইছে বাৰু। আৰু এইফালে পূৰা ফায়াৰৰ কাৰণে ফায়াৰ চেফটি মানুহবোৰ। আৰু ফাইনেলি ইন্তিজাৰ কা গাড়ী খতম হোৱা আৰু আমি সোমাই আহিলোঁ হলৰ ভিতৰলৈ। এইখন হলতে ডিম্পু বৰুৱা আহিছিল। ইমান ধুনীয়া হল, একদম পূৰা AC ঠাণ্ডা হৈ আছে পূৰা একদম। স্ক্ৰীণটো অলপ সৰু চাইজৰ, খালী মৰাণতকৈ অলপ সৰু আছে স্ক্ৰীণটো। আৰু ইয়াতে একদম পূৰা 3D চিনেমা দিব। 3D আজি নিদিয়ে বাৰু, এইটো 2D চিনেমা। কিন্তু হলিউডৰ কিবা 3D চিনেমা আহিলে ইয়াত 3D চিনেমা চাব পাৰিব আপোনালোকে। ইয়াৰ ছিটবোৰ একদম নেদাৰলেণ্ড, মাদাৰলেণ্ড, নাগালেণ্ড ক'ৰ পৰা আনিছে, একদম এডজাষ্টেবল হয়। একদম মানে বহি পিনে আপুনি শুব পাৰিব, বিন্দাছ শুব পাৰিব, একদম ধুনীয়াকৈ এনজয় কৰিব পাৰিব চিনেমা হলটো। बदले बदले सुरा बदले सुंदरी बदले सुर कहाँ बदले सुर ताल न बदले लगा। তো গাইছ কালি মানে ৰাতি হৈ গ'ল, পূৰা 11টা বাজি গ'ল। তো সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ আৰু ঘৰটো গালি দিব বুলি পূৰা স্পীডত আহিলোঁ। চিনেমাখন চাই বহুত হেভি লাগিলে। আৰু 3D হল প্ৰথম এক্সপিৰিয়েঞ্চ আছিলে, কিন্তু ইমান ধুনীয়া লাগিলে যে বেলেগ কোনো মানে আৰু বেলেগ হল নাযাওঁ নিচিনাই লাগিছে। এই মানে সোণাৰীত এই 3D হলতে চিনেমা চাবলৈ মন গৈছে। আৰু চিনেমাখন এনেকুৱা আছিলে যে আপোনালোকে KGF, RR আৰু পুষ্পা এইবোৰ চিনেমা চব পাহৰি যাব। ইমান হেভি চিনেমা মানে গোটেই চিনেমাখন একেলগত 3-4টা কাহিনী চলি আছে, কিন্তু চব মানে বুজি পোৱা টাইপৰ। মানে এনেকুৱা মানে নেক্সট লেভেলত বনাইছে নহয় চিনেমাখন, একদম মানে ক'বই নালাগে। আৰু ইমান ধুনীয়া চিনেমা, 3টা ষ্টৰি একেলগত চলি থাকে। আৰু হিৰ' কোন গুণ্ডা কোন একো ধৰিবই নোৱাৰিবি। আৰু হিৰ'ৰ বেছি স্ক্ৰীণ টাইম আছে, না গুণ্ডাৰ বেছি স্ক্ৰীণ টাইম আছে। এটা মানে পাৰ্টিকুলাৰ কেৰেক্টাৰত আছে, তাৰ বিষয়ে পূৰা মানে চিনেমাখন তাকেই পূৰা ফুল স্ক্ৰীণ টাইম মানে দিছে। আৰু ইমান নেক্সট লেভেলৰ চিনেমা বনাইছে, আপোনালোকে পাহৰি যাব যে আৰু বেলেগ ইয়াতকৈ ভাল চিনেমা আছে বুলি। আৰু হলখনৰ কথা কি ক'ম, হলখনটো ইমান হেভি যে একদম মানে AC আছে। আৰু যদি কিবা বম চম ফুটে চিনেমাত কিবা হ'লে একদম গোটেই হলখনেই কঁপি যায়, পূৰা একদম ভূমিকম্প হোৱা নিচিনা লাগি যায়। ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ মানে বহি পিনে চাবলৈ আপোনালোকে মিছ নকৰিব। আপোনালোকে যাব তাত চিনেমা চাব, আৰু বিশেষকৈ বিক্ৰম চিনেমাখন চাব দেই, একদম ধুনীয়া চিনেমা মানে। তো গাইছ এই ভিডিঅ'টো বনাবলৈ মই বহুত কষ্ট কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাব, সম্পূৰ্ণকৈ চাব। চাই পিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মোক ছাপোৰ্ট কৰিব। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰিব প্লিজ। এইবাৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু শ্বেয়াৰ কৰি দিব লগৰবোৰক। আৰু কাৰ লগৰ মানে ঘৰৰ চবৰে যদি মোৰ বন্ধু হয়, তেতিয়াহ'লে আপোনালোকে ঘৰৰ চবৰে মোবাইলত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।